এইটো সময়ত একাংশ লোকে হিন্দু মুছলিম কৰি আছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক। কিয়নো কৈছোঁ, সেই সকল ব্যক্তিৰ কাষলৈ এই ভিডিঅ'টো যাব লাগে। ঠিক আছে, মই এইটো কেটেগৰী ইমান এটা নহয়, তথাপিও ক'বলৈ বাধ্য হৈছোঁ। মোবাইলটো খুলিলেই অনাবৰতে হিন্দু মুছলিম কৰি আছে। আৰু কিছু সংখ্যক ব্যক্তিয়েতো কৈছেও যে মছজিদত জুবিন দাৰ এনেকৈ ফটো লগাব লাগে বা কিবা। ঠিক আছে, গানো বোলে জুবিন দাৰ বজাব লাগে। তো তেখেতসকলে মানে এতিয়ালৈকে শুনা নাই। আগত যি হৈ গ'ল এতিয়ালৈকে তেখেতসকলে সেইবোৰ শুনা নাই। গতিকে এই ভিডিঅ'টোত চাওক। এই ভিডিঅ'টোত চালে গম পাব যে যিসকলে কৈ আছিলে যে জুবিন দাৰ গীত মছজিদত বজাব লাগে, মই বাৰ বাৰ কৈছোঁ, আগত যিহেতু হৈ গ'ল সকলোৱে বজালে, তথাপিও মানে তেখেতসকলৰ কাণত মানে এতিয়ালৈকেও মানে আৰু চকুৰে সেইবোৰ দেখা নাই। তো সেইবাবে আপোনালোকে এই ভিডিঅ'টো চাওক আৰু তেখেতসকললৈ যোৱাকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। ভিডিঅ'টোত চাওকচোন, যিসকলে কৈ আছিল যে মছজিদত জুবিন দাৰ গীত বোলে তেখেতসকলে শুনা নাই, গীত বজোৱা বা জুবিন দাৰ অনুষ্ঠান পতা মছজিদত মানে তেখেতসকলে দেখা নাই। তো এই ভিডিঅ'টো তেখেতসকলে চাওক। তো দেখিলে নহয়, যিহেতু জুবিন দাৰ অনুষ্ঠান মছজিদৰ সন্মুখতে হওক বা মছজিদত পতা হৈছে, মুছলমান মানুহখিনি একত্ৰিত হৈ বা মুছলমান মানুহখিনিয়ে মিলি, ঠিক আছে, এয়া হৈছে জুবিন দাৰ মৰম। তো জুবিন দাৰ মৰম যে সকলোৱে যি কি নকৰক, আপোনালোকে যিমান যি নকৰক, কেতিয়াও কোনো পাহৰিব নোৱাৰে। জুবিন দা হৈছে মানে কি ক'ম আৰু, যিহেতু ভাষা নাই। জুবিন দা এনে এজন ব্যক্তি, গতিকে এই এলা পেচা আপোনালোকৰ দৰে ব্যক্তি নহয়। বেলেগ কিছু লোকে ভাল পায় বা কিছু লোকে জুবিন দাক ভাল নাপায়, তেনেকুৱা নহয়। জুবিন দাক সকলোৱে ভাল পায়। ঠিক আছে, আপোনালোকে যিমানেই যি ইছ্যু নলগাওক কিয়, জুবিন দাক কোনো পাহৰিব নোৱাৰে। এষাৰ কথা আপোনালোকে মগজুত ভালকে সোমাই ল'ব। আৰু জুবিন দাৰ বাবে বহুত কিবা কিবি কৰি দিব পাৰে। জুবিন দা এনে এজন ব্যক্তি, ঠিক আছে। গতিকে এইবোৰ হিন্দু মুছলিম বোলে জুবিন, আৰু কিছুমানটো কথা শুনিছোঁ বস্তুৰ পৰা বা কিছুমান কথাৰ পৰা হওক বা কিছুমান সংঘৰ্ষৰ পৰা বাচিবলৈ বোলে এই মুছলিম লোকসকলে বোলে জুবিন দাৰ নাম শুনিছোঁ। কোনে কৈছে সেইটো কথাটো নিশ্চয় গম পাইছে বা কোনে কৈ আছে। সেইবোৰৰ পৰা বাচিবলৈ বা সেইবোৰৰ পৰা কিবা পৰিত্ৰাণ পাবলৈ জুবিন দাৰ নাম তেখেতসকলে লোৱা নাই। জুবিন দাক সকলোৱে অন্তৰৰ পৰা ভাল পায়। যিসকলে অন্তৰৰ পৰা ভাল পায়, যিসকলে ভাল পায়, তেখেতসকল বা তেখেতলোকে জুবিন দাৰ বাবে বহু কিবা কৰিব পাৰে। ঠিক আছে, গতিকে আপোনালোকে এই উৰা বাতৰিবোৰ এই মুখেৰে মানে কৈ বা এইবোৰ মানে ভাবুকি দি, এইবোৰ বিভিন্ন ধৰণৰ কথা কৈ ভাবুকি দি লাভ নাই। ঠিক আছে, জুবিন দা মহান, ভগৱানৰ পুত্ৰ জুবিন দা। তো তেখেতৰ বাবে বহুত মানুহে বা বহু লোকে, জুবিন দাৰ অনুৰাগীসকলে বহু কিবা কৰি দিব পাৰে। গতিকে সেইবিলাক লৈ আপোনালোকে বা সেইবিলাক ধৰি লৈ কোনো জাতিগতভাৱে সংঘৰ্ষ লগাই এনেকুৱা ধৰণৰ চিঞৰ বাখৰ কৰি কোনো লাভ নাই।